इंडिया की सबसे खूबसूरत जगहें उनमें से एक है दार्जिलिंग। इस जगह के बारे में बहुत कुछ सुना है वीडियोस में। मैं आज आप लोगों को मेरे साथ लेके जाऊंगा इस अनोखी सफ़र में। बहुत दिনৰ মূৰত ওলাইছোঁ বাইক ৰাইডত। আমি ঘৰৰ পৰা ওলাই মিনিমাম 100 কিলোমিটাৰ ৰাইড কৰিলোঁ। ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ। আপোনালোকক অলপ চিনেমেটিক দেখুৱাওঁ। তো আমি আহিছোঁ দুজনে, মই আৰু মোৰ সৰু ভাইটি। Hello guys, here you are. KTM Duke 390। আজিৰ পৰা আমাৰ ৰাইডটো ষ্টাৰ্ট হ'ল। আজি 9 তাৰিখ, মিনিমাম 600 কিলোমিটাৰ আমি ৰাইড কৰি আছোঁ। তো সেইকাৰণে ভাবিছোঁ যে লাহে লাহে ৰখি যাম। 100 কিলোমিটাৰ পিছত ব্ৰেক ল'ম। তো আৰু দিনৰ ভাগত যিমানখিনি পাৰোঁ সিমানখিনি ৰাইড কৰিবলৈ চেষ্টা কৰিম, কাৰণ ৰাতি ৰাইড কৰিলে অলপ ৰিস্কি হয়। আৰু মই কেতিয়াও প্ৰেফাৰ নকৰোঁ যে আপোনালোকে ৰাতি ৰাইড কৰক। তো ফুল এনাৰ্জিত বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মোৰতো ভালে, সদায় নিচিনাকৈ বুম বাম। मज़ा तो ले रहा था सफ़र का, ऊपर से थोड़ी थोड़ी बारिश भी पड़ रही थी। पेट में चूहे भी दौड़ रहे थे, तो सोचा कि आगे किसी होटल पे रुक के कुछ खा के उसके बाद निकले। তো আমি প্ৰথম 60 কিলোমিটাৰ পিছত ব্ৰেক ল'লোঁ। ইয়াতে অলপ চাহ খালোঁ। চাহ সিমান ভাল হোৱা নাই, কিন্তু ৰাতিপুৱা চাহ নাখালে কেনেকুৱা হ'ব। এইখন আণ্টিৰ দোকানত আমি ৰখিছোঁ, এজন আণ্টি আমাৰ। তো আজি ৰাইড কৰি ভালেই লাগিছে, কিন্তু অলপ বেয়া হ'ল, তাৰমানে বৰষুণ দি আছে। তো ৱেডাৰটো একদম ক্লাউডি। আৰু আমি ওলাইছিলোঁ 6:30, এতিয়া মিনিমাম 8টা বাজে। তো মিনিমাম 1.5 ঘণ্টামান আমি ৰাইড কৰিলোঁ। 67 কিলোমিটাৰ আমি কমপ্লিট কৰিছোঁ। তো বৰ্তমান আছোঁ আমি, এইটো জেগাটোৰ নাম হৈছে চিল্লি, আৰু সন্মুখত বা কি পাম তো মেপত চাব লাগিব। আৰু ইয়াতে সম্ভৱতঃ যি বৰষুণ, তো এতিয়া ৰেইনকোট পিন্ধিব লাগিব। আৰু ইয়াতে আমি ৰেইনকোট পিন্ধি আছোঁ। তো নেক্সট কোনো যদি ভাল এটা বাজাৰ পাওঁ তাতে যাই ৰখিম। वैसे तो बारिश के मौसम में बाइक चलाने का मज़ा ही कुछ अलग है, लेकिन इतना दूर ट्रैवल कर रहा हो तो अगर बारिश में भीग गया तो तबीयत खराब हो सकता है, इसलिए रेनकोट पहन लिया। इतना खूबसूरत वादियों में बाइक चला के बहुत ही ज़्यादा मज़ा आ रहा है। लाइफ में पहली बार इतना खूबसूरत वादियों में बाइक चला रहा हूँ, कुछ अनोखा फीलिंग है। বৰ্তমান আমি আননোন এটা লোকেশ্যনত আহি পাইছোঁ। হাচিমাৰি নে কি কয়, সেইটো জেগা তাৰমানে আৰু 5 কিলোমিটাৰমান দূৰত আছে। তাতে যাই তাৰমানে অলপ ষ্টে কৰিম, আৰু ইয়াতে অলপ তাৰমানে এনে ৰেষ্ট ল'লোঁ। একদম ধামাকা এডভেঞ্চাৰ হৈ আছে, কাৰণ একদম বৰষুণত একদম তিতি একদম অৱস্থা শেষ। বৰ্তমান আমি হাচিমাৰা জংঘলত कहानी कुछ ऐसा है कि ये जंगल 15 किलोमीटर लंबा है, और यहाँ पे रोज़ 1-2 हाथी रास्ते पे दिखाई पड़ता है। लेकिन हमारा किस्मत में क्या लिखा है ये तो ऊपर वाला ही जाने। अगर रास्ते में हाथी दिख गया तो बहुत ही मज़ा आएगा। তো আমি হাচিমাৰাৰ পৰা মিনিমাম 100 কিলোমিটাৰমান আহিলোঁ। তো এইটো জেগাটোৰ বা নাম কি আছিল নাম নাজানো। ইয়াতে তাৰমানে অলপ এনেই তাক খালোঁ, আৰু তাৰমানে অলপ কিবা টায়াৰ্ড ফিল কৰিছোঁ, আৰু অলপ টোপনি লাগি আছে। সেইকাৰণে ইয়াতে ৰখি আমি অলপ কিবা কিবি খালোঁ আৰু পানী খালোঁ অলপ। তো ভাবি আছোঁ যে এটা ৰেড বুল খাব লাগিব, নহ'লে তাৰমানে এনাৰ্জিটো একেবাৰে ল' হৈ আছে। আৰু ফাৰ্ষ্ট টাইম ইমান ৰাস্তা ট্ৰেভেল কৰিলোঁ। মিনিমাম আমি 300 কিলোমিটাৰমান ট্ৰেভেল কৰিলোঁ এতিয়ালৈকে, কমপ্লিট কৰিছোঁ। মিনিমাম 300 কিলোমিটাৰমান হ'ব, আৰু 150 পৰা 200 কিলোমিটাৰমান বাকী আছে। আৰু
अभी थोड़ा मूड अच्छा लग रहा है। नेक्स्ट डेस्टिनेशन हमारा न्यू जलपाईगुड़ी स्टेशन, यहाँ से अप्रॉक्स 70 किलोमीटर। তো ফাইনালি আহি পালোঁ নিউ জলপাইগুৰি ট্ৰেইন ষ্টেচন চাওক ধমাকানা। তো বৰ্তমান নিউ জলপাইগুৰি জংচনত আছোঁ ট্ৰেইন ষ্টেচনত। তো তাৰমানে ইয়াতে মোৰ এটা ফ্ৰেণ্ড যোৱাকালি আহিছিল, তো তাৰ কিবা কাম আছিল নেকি, তো মই তাক তাৰমানে লগ কৰাৰ কাৰণে আহিলোঁ। এই সিভাগে আছে, তো ভাবিলোঁ যে ইমান ভাল এটা লোকেশ্যনত যাই আছোঁ, তো তাক এবাৰ কৈ যাওঁ, সেইকাৰণে আহিলোঁ ইয়াতে মই আৰু মোৰ ব্ৰাদাৰ। এনেই তাৰমানে টায়াৰ্ড আৰু চিৰিৰে উঠিছোঁ, সেইকাৰণে এনেকুৱা হৈ আছে। তো ট্ৰেইন ষ্টেচনৰ অলপ চিনেমেটিক চেক কৰক। এইখনে তাৰমানে প্লেটফৰ্ম। তো নিউ জলপাইগুৰি ষ্টেচনত ফ্ৰেণ্ডজনক বাই বাই দি আমি আহিলোঁ দাৰ্জিলিঙৰ ফালে। আৰু ইয়াতে চাওক কি হোটেলটোৰ নাম, পল সুইট এণ্ড স্নেক্স। এইখন হোটেল, এইখন দাৰ্জিলিঙৰ ৰাস্তা। যদি কোনোদিনা আহে তেনেহ'লে এইখন হোটেলত ৰখিব, বহুত ভাল ভাল খাদ্য পোৱা যায়। আমি তাৰমানে যি ৰসমলাই ট্ৰাই কৰিলোঁ, লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা টেষ্ট পাইছোঁ। তো আপোনালোকে যদি এইবাৰকে যায় তেনেহ'লে এইখন দোকানত আহিব পাৰে। बहुत टाइम रेस्ट लेने के बाद निकल पड़ा हूँ डेस्टिनेशन की तरफ। আমি মেইন ডেষ্টিনেশ্যন পোৱাই নাই, পোৱাৰ আগতেই ভিউ চাওঁ। একদম পুৰে দিনটো যিখিনি ভাগৰ লাগিছিল, এইটো ভিউ চাই একদম ভাগৰবিলাক দূৰত গুচি গৈছে। চাওক ভিউ কেনেকুৱা ভাল লাগি আছে, এবাৰ চাওক আপোনালোকে। শান্তি। তাৰে ভিউটো একদম মজা আছিলে, আৰু এতিয়াৰ ভিউটো আৰু বেছি সুন্দৰ লাগি আছে। আপোনালোকে এবাৰ চাওক না কেনেকুৱা ভিউ, আৰু ওপৰত যাই যে কেনেকুৱা লাগিব। আমি যেতিয়ালৈকে ডেষ্টিনেশ্যন যাই নাপাওঁ তেতিয়ালৈকে আপোনালোকে ইয়াৰ ভিউ এনজয় কৰক, অলপ চিনেমেটিক দেখুৱাওক। আমিতো এতিয়ালৈকে দাৰ্জিলিং পোৱাই নাই। দাৰ্জিলিং পোৱাৰ আগতে চাওক না কেনেকুৱা ভিউ। পুৰে দিনটো যিখিনি ভাগৰি আছিলোঁ, এনেকুৱা ভিউ চাই কাৰ ভাল নালাগে সেইটো কওক। চাওক ভিউটো চাওক। তো আপোনালোকে ইয়াতেই থাকক। যদি ভিডিঅ' বেছি দীঘল কৰোঁ তো আপোনালোকে নাচায়। ধুনীয়া এটা লোকেশ্যনৰ পৰা ভিডিঅ'টো সমাপ্ত কৰোঁ, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি জাগাটো ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, চলো বাই। আই লাভ